সত্যতে অসম চেনেলটিলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম। আজি জানিবলৈ চেষ্টা কৰিম কণী কিয় খাব লাগে, কণীৰ লাভ কি, লোকচান কি। ভিডিঅ'টো আধৰুৱাকৈ নাচাব, কাৰণ আধৰুৱাকৈ জনাতকৈ নজনাই ভাল। তেন্তে ভিডিঅ'টো সম্পূৰ্ণ চাব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সাধাৰণতে কণী এটাৰ ওজন প্ৰায় 50 গ্ৰাম, য'ত আমি কণী এটাৰ 3 ভাগৰ এভাগ থাকে হালধীয়া অংশ, যাক কুহুম বুলি কোৱা হয়, আৰু 2 ভাগ থাকে বগা অংশ। এতিয়া নৰ্মেল কণী এটা মানে 50 গ্ৰামৰ কণী এটাত কি পৰিমাণ কিমান থাকে সেইখিনি জানো বলক। 50 গ্ৰামৰ কণী এটাত 78 মানত 70 কেলৰি থাকে, 6 গ্ৰাম প্ৰটিন, 5 গ্ৰাম ফেট, ছডিয়াম, পটাছিয়াম আৰু কলেষ্ট্ৰল থাকে এটা সাধাৰণ কণীত। এতিয়া আমি যেতিয়া কণীটোক 3 ভাগ কৰিম আৰু ভিতৰৰ হালধীয়া অংশখিনিৰ কি পৰিমাণ কি থাকে সেইখিনি জানো, তেতিয়াহ'লে আমি পাম 184 মিলিগ্ৰাম কলেষ্ট্ৰল আৰু প্ৰটিন থাকিব 2.6 মিলিগ্ৰাম, যিটো শৰীৰৰ বাবে উপকাৰী নহয়, অপকাৰী বুলিহে কোৱা হয়। বাকী যিখিনি বগা অংশ থাকিল 3 ভাগৰ 2 ভাগ, সেইখিনিত কলেষ্ট্ৰলৰ পৰিমাণ প্ৰায় নাথাকেই। কাৰ্বহাইড্ৰেট থাকিব 0.2 গ্ৰাম, প্ৰটিন 3.6 গ্ৰাম। সেয়েহে কণীক প্ৰটিনৰ ভাল উৎস বুলি কোৱা হয়। আৰু কেলৰি হিচাপত 33 গ্ৰাম কেলৰি পোৱা যায়। ছডিয়াম, পটাছিয়াম এই বগা অংশখিনিত যথেষ্ট পৰিমাণে থাকে, যিয়ে আমাৰ হাড়ৰ ক্ষেত্ৰত সহায়ক হিচাপে কাম কৰে। 54 মিলিগ্ৰাম পটাছিয়াম থাকে, যাৰ ফলত হাড় স্বাস্থ্যৱান হয়, হাড়বিলাক মজবুত হয়। এই কণী বগা অংশখিনিয়ে ব্লাড প্ৰেছাৰ কম কৰাত সহায় কৰে। কণীত ভিটামিন B2ৰ উৎস ৰাইব'ফ্লেভিন থাকে। কণীৰ বগা অংশখিনিয়ে খাব লাগে, কাৰণ বগা অংশখিনি শৰীৰৰ বাবে ভাল। আনহাতে হালধীয়া অংশখিনি পেলাই দিয়া উচিত, যিটো হাৰ্টৰ বাবে বহুত বেয়া হয়। সেইকাৰণে কণী খালে হালধীয়াখিনি পেলাই দিহে বগা অংশখিনি খাব লাগে, য'ত ভাল উপকাৰ পোৱা যায়। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।